খুব টাং বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটি ব্লগ আৰু এই ব্লগটো হ'ব ৰাতিপুৱা খোজকঢ়া। তেন্তে আগবাঢ়ো ব'লক আৰু আপোনালোককো দেখাই যাওঁ। গতিকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। ৰাতিপুৱা মই 4টা বজাত উঠিছোঁ আৰু এই 4টাৰ পৰাই মোৰ আৰম্ভ হ'ব খোজকঢ়া। এইজোপা আমলখি গছ হয়। এই আমলখি গছজোপা এইটো মেইন ৰাস্তাৰ কাষতে আছে আৰু এই মেইন ৰাস্তাটোৰ কাষত আৰু বহুতো বস্তু আছে, মই আপোনালোকক দেখাই যাম, চাই থাকিব। আহি আমি পাইছোঁহি এটা ট্ৰেইনৰ আলি। এইটো মোৰ আৰু আনটো মোৰ, আৰু ইয়াৰ পৰা আমি আৰু আগবাঢ়ি যাম এতিয়া। এইখন হৈছে আমাৰ গাঁৱৰে আদৰ্শ চিকিৎসালয় আৰু এই চিকিৎসালয়খন এই মেইন ৰাস্তাটোৰ কাষতে আছে। এই ৰাস্তাটোৱেদি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাব পাৰি আৰু এই ৰাস্তাটো মেইন ৰাস্তাটোৰ কাষতেই আছে। ৰাস্তাটোৰ কাষত থকা এজোপা আম গছ, আন এজোপা আমলখি গছ। আমি এতিয়া অলপ সময় ৰৈ লৈছোঁ আৰু মোৰ লগত আছে এয়া ভণ্টি। আমি দুয়োজনীয়ে খোজকাঢ়ি আছোঁ। এতিয়ালৈকে আমাৰ 20 মিনিট হৈ গৈছে, আকৌ ঘূৰি যাওঁতে লাগিব 20 মিনিট, তো 40 মিনিট হ'বগৈ আৰু। এয়া চাওক মই কি পালোঁ। এয়া মই পালোঁ ঔটেঙা আৰু মাছৰ জোল। খাই কিমান ভাল লাগে নহয় জানো?
ৰাস্তাটোৰ কাষতে থকা এখন মহাবিদ্যালয়, জয়া গগৈ মহাবিদ্যালয়। জয়া গগৈ মহাবিদ্যালয় ওচৰতে আছে ওমেন হোষ্টেল। এয়া জীৱকান্ত গগৈ স্মৃতি উদ্যান হয়। ফাইনেলি আমাৰ ৰাতিপুৱা খোজ কঢ়া শেষ হৈছে আৰু আমি অলপমান বহি লৈছোঁ। যদিহে মোৰ এই ব্লগটো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।